हेलो एवरीवन स्वागतम जनाइছো मोर चेनेলৰ অন্য এটা ভিডিঅলৈ জনপ্ৰিয় গায়ক নীল আকাশ দা আৰু নেন্সি ফুকন বা বিয়াৰ পাছত প্ৰথমবাৰৰ কাৰণে ফুৰিবলৈ গৈছে তেওঁলোক শিৱদৌলত গৈছে আৰু তাৰে কিছু সুন্দৰ মুহূৰ্ত আপোনালোকলৈ লৈ আহিছো ভিডিঅটো সম্পূৰ্ণ চাব ভাল লাগিলে এটা লাইক কৰিব চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি ল'ব বলক তেনেহলে ভিডিঅটো চাই প্রেরণা ইয়ারে খাবতি রোয়ানা প্রেমর জুপাখনা গীতের সুরেৰে হিয়ারা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰ সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰ হাছানা তুমি মোৰ মন জোছনা হৃদয়ৰ হাছানা